নমস্কাৰ 2024 বৰ্ষত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ টেৰট কাৰ্ড ৰিডিঙৰ গণনাসমূহ দিবলৈ আগবাঢ়িছোঁ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ 2024 বৰ্ষত সুখী জীৱন কটাব পাৰিব। পাৰিবাৰিক আৰ্থিক দুই দিশতে ভাল। সন্তানৰ পৰা সুখ লাভ কৰিব। ব্যৱসায় আৰু চাকৰি দুই ক্ষেত্ৰতে শান্তিপূৰ্ণ তথা উন্নতি হ'ব। নতুন কৰ্ম আৰম্ভ কৰিলে কম প্ৰয়াসতে সফল হ'ব পাৰিব। শিল্পীসকল পুৰস্কৃত হোৱাৰ যোগ আছে। কলা, সংস্কৃতি, সাহিত্য আদিত জড়িতসকলে সামাজিক প্ৰতিষ্ঠা লাভ কৰিব। মহিলাসকলে বিভিন্ন ক্ষেত্ৰত কৰ্মত অত্যাধিক চাপ বহন কৰিব লগা হোৱাৰ বাবে স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে। অৱশ্যে অহৰহ কৰ্ম কৰাৰ তাড়নাই প্ৰতিষ্ঠিত হোৱাৰ সুযোগ আনিব। শিক্ষাৰ্থীসকলৰ বাবে 2024 বৰ্ষটো অতিকৈ উত্তম। প্ৰত্যাহ্বান আহিলেও এই ৰাশিৰ শিক্ষাৰ্থীয়ে সময় অনুকূলে যাব। আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী হ'ব এই ৰাশিৰ ব্যক্তিসকল। বয়সস্থসকলে শৰীৰৰ সোঁফালে বিষ বেদনাত ভুগিব পাৰে। এই ক্ষেত্ৰত কিছু সতৰ্কবান হৈ থকাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়াটো উচিত হ'ব। প্ৰতিকাৰ স্বৰূপে ঘৰত বগা ৰঙৰ ফুল ৰুব আৰু এই ফুল প্ৰতি সোমবাৰে মহাদেৱক অৰ্পণ কৰিব। ধন্যবাদ।